বিন্দাস পাই গ'লো সেই বাৰ্থডে ঘৰত আৰু দেখিছে পুৰা মানুহ আহি গ'ল মই আপোনালোকক অকণমান নাইটৰ দৃশ্য দেখুৱাই দিছোঁ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত জনাব নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ ফ্ৰেণ্ড সকলোৱে ভাল আৰু মোৰ ফালৰ পৰাও আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু আজি ভিডিঅ'টো কোনো ধৰণৰ জেগাত মই নাযাওঁ আজি মই মোৰ ঘৰতে মই ভিডিঅ' ষ্টাৰ্ট কৰিম মানে মই আৰম্ভ কৰিম দাদা ল'ৰাটো আজি বাৰ্থডে আৰু আপোনালোকক দেখুৱাই থাকিম আপোনালোকে তাক যিমান পাৰে সিমান মৰম দিব আৰু আজি আহিবলগীয়া দিনটোৰ তাৰ যাতে ভালে যায় আৰু আশীৰ্বাদ কৰিব ভালে থাকিবলৈ আৰু আপোনালোকক দেখুৱাই যাম আপোনালোক শেষলৈকে দেখুৱাই যাম চাই থাকিব ভিডিঅ' আপোনাৰ বাৰ্থডেত কি খুৱাইছে নাই খোৱা আৰু আপোনালোকে দেখিছে মোৰ কাষত এটাৰ আপোনাৰ আধ্যাত্মিক ক্ষেত্ৰত মাজুলীৰ ৰাম ৰাম লিখোঁ আহক তেনেহ'লে ভিডিঅ'টো বেছি পলম নকৰি ময়ো গা ধুবলৈ যাওঁ আৰু গা ধুই আমি আপোনালোকো দেখুৱাম কি দিছে কি নাই দিয়া আৰু ভাল লাগিব আজি তেনেহ'লে ব'লক ভিডিঅ'টো বেছি পলম বঢ়িয়াকৈ একদম বিন্দাছ চলাই ল'লোঁ গা পা ধুই আৰু ৰ'দত ৰখি লৈছোঁ ৰ'দত মানে আজি ৰ'দটো বেছি দিছে আৰু আমাৰ আহি গ'ল আমাৰ ইয়াত ভাইও আহি গ'ল বিন্দাছ ভাইৰ লগত গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম শেষলৈকে আপোনালোকে চাই থাকিব এতিয়া যাওঁতে আমাৰ ৰাস্তাটো দেখুৱাই যাম আমাৰ মাজৰখিনিতে আমাৰ এটা বৰনামঘৰ আছে প্ৰত্যেকটো বহাগতে আপোনাৰ 7 দিনীয়া 3 দিনীয়াকৈ ভাগত পতা হয় আৰু এদিনীয়াকৈ আমাৰ ভাওনা পতা হয় আপোনালোকক দেখুৱাই যাম আমাৰ গাঁওখনৰ মানে ডাঙৰ নামঘৰ বৰনামঘৰ আপোনালোকক দেখুৱাই যাম চাই যাব আৰু আমি এতিয়া বিন্দাছ গৈ পেলাই এইটো বাৰ্থডে ঘৰত যাওঁ আৰু কি মাছ বনাইছে খাই বৈ বিন্দাছ একদম আপোনালোকক দেখুৱাই যাম শেষলৈকে আৰু আমাৰ বাৰ্থডে বয়কো দেখুৱাম চ' চাই যাব তেনেহ'লে ব'লক বেছি দেৰি নকৰোঁ আমাৰ ভাই সৈতে গৈ থাকোঁ একদম বিন্দাছ ভাই কিবা এটা কৈ দিয়া আহিছোঁ আৰু ইয়াৰ বৰ্তাকৰ বাৰ্থডে খাবলৈ অকণমান ডাঙৰকৈ কোৱা একেলগে আহিছোঁ এতিয়া বাৰ্থডে খামগৈ কি বনাইছে নাজানো ভাই খুৱাবগৈ আৰু ইয়ালৈকে আহি ব'লক বেছি পলম নকৰি আমি একদম বিন্দাছ একদম বঢ়িয়াকৈ আহি গ'লোঁ আমাৰ এইখিনিৰ পৰা আমাৰ ঘৰবোৰৰ পৰা বেছি দূৰ নহয় আৰু এয়া দেখিছে আজি একদম ঘড়ী চৰি পিন্ধি লৈছোঁ আৰু এইটোৱে হ'ল আমাৰ বৰনামঘৰ আৰু ভাল কৰি দিলে বহুত ভাল কৰি দিলে দেখিবলৈ ভাল হৈ আছে বিন্দাছ আগত গৈ পেলাই গৰুজনী দেখিছে মই জুম কৰি দিছোঁ দেখি বিন্দাছ একদম আহি পাই গ'লোহি আমাৰ বাৰ্থডে ঘৰত আৰু আপোনালোকক দেখুৱাম তাত কি কি ৰিচিপশ্যনত দেখুৱাম আৰু ডাঙৰকৈ পাতিছে দেখিছে অকণমান আৰু কেকটোৰ আৰু ধুনীয়াকৈ আহিলোঁ আহি পেলাই আৰু কেক কটাৰ দৃশ্য দেখা পাইছে আপোনালোকে আৰু যিজনৰ বাৰ্থডে আছিল আমাৰ কণমানি পোৱালিজন এইজনে হয় বিন্দাছ বঢ়িয়াকৈ বহি ল'লোঁ একদম আৰু এইফালে কাষত বহি মোবাইল টিপিকি আছে বঢ়িয়াকৈ একদম মোবাইল টিপিকি আছে একদম বিন্দাছ মোবাইল দেখাই দিওঁ চ' বঢ়িয়াকৈ একদম ভিতৰত সোমাই গ'লোঁ আৰু ইয়াত দেখিছে আপোনালোকে ইয়াত ভাত নেমু আৰু ইয়াত দেখিবলৈ পাইছে চব জলকীয়া আছে আগলৈও যাওঁ আমি ইয়াৰ ৰাইজে একদম খাবলৈ ষ্টাৰ্ট কৰিলে এইখন সৰু পোৱালি আৰু চাওঁ আমি ভিতৰত ৰিচিপশ্যনৰ ভিতৰত কি কৰি আছে আৰু ইয়াত বৰ্তমান বনাই আছে ভাত দালি আৰু মাছ বনাই আছে মাছে ভাত খুৱাইছে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব এয়া হ'ল মাছ দেখিছে আৰু চাওঁচোন বাহিৰত কি কি হয় কি কি নহয় বৰ্তমান মোৰ মানে নিজৰ ভতিজাই হয় মোৰ জেঠাই পিতেকৰ পিতেক হয় আৰু ভাবিলোঁ ভিডিঅ' এটাও বনাই দিওঁ ভাল লাগিলে আমাৰ ব্ৰ'হঁত হাই ব্ৰ' তেনেহ'লে ব'লক ভিডিঅ'টো বেছি হেৰি নকৰি আৰু কিবা কিবি পাওঁ যদি চাওঁ আপোনালোককো দেখুৱাওঁ আৰু মই বিন্দাছ খাব ল'লোঁ খাই বৈ আপোনালোকক দেখুৱাম আৰু মোৰ মায়ে ভাত খাই আছে মই হাই গাইছ বুলি কওক মানে গাইজ কথাটো এনেকুৱা হ'ল ভিতৰত আপোনাৰ অকণমান মানে কি বেছি হুলস্থুল হৈ আছে সেইকাৰণে বাহিৰতে আহি কৈছোঁ এই বাৰ্থডে যিটো ল'ৰা আছিল সি অলপ শুই আছে আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব শেষলৈকে বিন্দাছ বঢ়িয়াকৈ ভাইও মোবাইল টিপিকি আছে আৰু আমাৰ লগৰ এজন আহিলে আৰু লগৰজনে ধুনীয়াকৈ বিন্দাছ খাই আছে আৰু দেখুৱাম কি কি নহয় আপোনালোকে চাই থাকিব বিন্দাছ একদম পুৰা আৰু এইফালে দেখিছে একদম ইফালে কণমানি ছোৱালীজনীয়ে পুৰা খাই আছে আৰু এইফালে আণ্টিয়ে চাই আছে বিন্দাছ ইফালে আমাৰ যিজন ল'ৰাৰ বাৰ্থডে আছে সেইজনৰ ককাক হয় আৰু পুৰা মোচনত আছে একদম বছৰি বা
চ' বঢ়িয়াকৈ একদম ধুনীয়াকৈ একদম বিন্দাছ একদম হৈ গৈছে আৰু মই আপোনালোকক দেখুৱাবলৈ মই নিজকে দেখুৱাবলৈ ইমান টাইম পোৱা নাই মানে অকণমান তাত লাগি দিছোঁ সেইবাবে আপোনালোকক দেখাব পৰা নাই তাৰ বাবে চৰি আৰু ভিডিঅ'টো কেনেকুৱা পালে আজি ক'ব আৰু বেছি নকৰোঁ ভাল পালে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব আজিলৈ বাই বাই অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই মই আপোনালোকক এটা নাইটৰ দৃশ্য দেখুৱাই দিছোঁ আৰু দেখিছে এখন তুলনি বিয়াৰ নিচিনা হৈছে আৰু পেণ্ডেলটো বহুত ধুনীয়াকৈ দিছে আশা কৰিলোঁ আপোনালোকে কণমানিটোক আশীৰ্বাদ দিব আৰু মোকো ভিডিঅ' যোগেদি আশীৰ্বাদ দিব আৰু মৰম দিব আজিলৈ বাই 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 বাই